জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা ফ্ৰড নেকি মিছলীয়া নেকি তেওঁ কাৰোবাৰ লগত তেওঁ প্ৰবঞ্চনা কৰিছে নেকি ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছে অভিনেতাজনৰ এনে কৰ্ম কিমান সত্য সকলোবোৰ কথা জানিবৰ বাবে ভিডিঅ'টি শেষলৈকে চাবচোন একচুৱেলি আমি 2019ত চিনেমাখন আৰম্ভ কৰিছিলোঁ ৰঘুপতি হিচাপে শ্ৰী ৰঘুপতি নাছিলে ৰঘুপতি হিচাপে আমি আৰম্ভ কৰিলোঁ 2019ৰ 28 ডিচেম্বৰত আমাৰ বঙাইগাঁৱত ফাৰ্ষ্ট শ্বুটিং হৈছিলে তাৰপিছত শ্বুটিং চলি লাষ্টত বন্ধ হ'ব লগা হ'ল কৰোণাৰ কাৰণে যিটো এটা বহুত ডাঙৰ মহামাৰী গ'ল তাৰপিছত বন্ধ হোৱাৰ পিছত শৈলেন শৰ্মা মানুহজন আহিলে তেখেতে কামখিনি আধাখিনি কৰিলে অলমষ্ট 20% মান কাম কৰিলে কৰি পেলাই তেখেতে হঠাৎ কি কৰিলে নামটো চেঞ্জ কৰি ৰঘুপতিৰ জেগাত শ্ৰী ৰঘুপতি কৰিলে গোটেই কমপ্লিট বস্তুটো নিজৰ হেণ্ডেলত আনি ল'লে আনি পেলাই এতিয়া নিজাকে বস্তুটো ৰিলিজ কৰিব গৈ আছে আমি ইনভলভ নথকাকৈ যিটো বস্তু অৰিজিনেলি আমাৰ আছিলে বা আমাৰ বুলি নকওঁ আমি মানে আৰম্ভ কৰিছিলোঁ ৰবি শৰ্মাৰ লগত ৰবি শৰ্মায়ো ৰঘুপতি চিনেমাখন 2019তে আমাক স্ক্ৰিপ্টখন বিক্ৰী কৰিছিলে সেইখন একেখন স্ক্ৰিপ্ট ৰবি শৰ্মাই এতিয়া শৈলেন শৰ্মাক শ্ৰী ৰঘুপতি হিচাপে বিক্ৰী কৰিছে সেইটো আমাৰ লগত এটা ফ্ৰড হৈছে হয় আমি 80% কাম শেষ কৰিছিলোঁ